নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি চাদৰত দহি বটিবলৈ শিকিম। আমাৰ নিজৰা চহৰীয়া গোটেইখিনি কথা কৈ দিব। আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কেনেকৈ দহি বটে আমি শিকি ল'ম। হয়, নমস্কাৰ। মই চাদৰত দহি এখন চিম্পুল চাদৰ লৈছোঁ। দহি গাঁঠিবলৈ নশিকাৰুসকলক সুবিধা হ'ব বুলি শিকাব বিচাৰিছোঁ। আজিকালি সকলোৱে জানে দহি গাঁঠিবলৈ, তথাপিও মই এটা সহজ পদ্ধতিত অতি সোনকালে দহি গঁঠা পদ্ধতি এটা দেখুৱাব বিচাৰিছোঁ। দহি গাঁঠিবলৈ লাগিব পাট সূতা লৈছোঁ, পাট সূতা লৈছোঁ। পাট সূতা খান হিচাপত পোৱা যায়, তাৰ পৰা কাটি কাটি ল'ব লাগে কেঁচি বা ব্লেডৰ সহায়ত। মই ব্লেডেৰে সুবিধা পাওঁ কাৰণে ব্লেডেই লৈছোঁ। তাৰপিছত গুলি লৈছোঁ। চাদৰখনত যিকেইটা কালাৰৰ ফুল আছে সেইকেইটা কালাৰৰ সূতা লৈছোঁ। মই নাই বাবে বাৰু বগা সূতা লৈছোঁ, এনেই চিলভাৰ কালাৰ ল'লেও মিলিলেহেঁতেন। এতিয়া চাওঁ আহক। ঠিকে আছে। প্ৰথমতে কি কৰিব লাগিব? সূতাটো কাটি সমানকৈ যিমানটো মানে জুলুম হ'ব লাগিব সিমানটো সূতা ল'ব লাগিব। তাৰপিছত এনেকৈ গাঁঠি দিব লাগিব দুইটা মূৰ সমান কৰি। তাৰপিছত এতিয়া কি কৰিছা? গাঁঠি দিলা? গাঁঠি দি মূৰটোত সমানকৈ কাটি লৈ, আৰু বেলেগ বেলেগ পদ্ধতিটো গাঁঠিব পাৰি, কিন্তু এইটো পদ্ধতিত অলপ সহজ হয় আৰু অতি সোনকালে হয়। তাৰপিছত কিবা এটা ওজন বস্তু ল'ব লাগে। মই বাৰু মোবাইলটোৱে লৈছোঁ এইখিনিত। ঠিক আছে। লৈ বেজিটো গাঁঠিটো দি ভিতৰে বেজিটো সোমাই আনিব লাগিব। এটা হৈ গ'ল না? এটা হৈ গ'ল। আৰু আগতে মই এইখিনি গাঁঠি থৈ এইখিনি কিমান মান হৈছে আগতে? প্ৰায় এখন চাদৰ এটা মোৰ কমপ্লিট হ'বয়ে, আৰু 4-5টা মান গাঁঠিলে। আচ্ছা, তুমি এইবিলাক ক'ত শিকিছিলা? মই মাৰ পৰা শিকিছোঁ। মায়ে আগতে গাঁঠিছিলে, এতিয়া মায়ে নাগাঠে। এতিয়া মই গাঁঠো আৰু নিজৰ কামখিনি ধৰ নিজে কৰি ল'ব পাৰিলে ভাল। ঠিক আছে। তোমাৰ এইবিলাক কামৰ পৰা ইনকাম হয়? ইনকাম হয়। এখন চাদৰ দহি গুঠিলে 100 টকা 150 টকা, পাটৰ চাদৰ হ'লে এনেকৈ 200 টকাও লোৱা যায়। ঠিক আছে, ভাল কাম কৰিছা। এনেকৈ লাগি থাকা আৰু আজিকালিতো আৰু চাকৰি বাকৰি নাপায়। এইবিলাক কৰিয়ে নিজৰ ছোৱালীবিলাকে আজৰি সময়ত এইবিলাক কাম কৰি নিজৰ হাত খৰচটো উলিয়াব পাৰে। তাকে সুবিধা হ'ব বুলি মই দেখুৱালোঁ। আগলৈ আপোনালোকে যদি চাব ইচ্ছা কৰে তেতিয়াহ'লে দেখুৱাম নিশ্চয়। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে সামৰিছোঁ। ধন্যবাদ।